Hello everyone, welcome back to my channel. মোৰ সকলো বন্ধু আৰু ভিউৱাৰলৈ নমস্কাৰ আৰু মানস চাইকো চেনেললৈ স্বাগতম জনালো। আজি আন এটি ভিডিও আপোনালোকলৈ আগবঢ়াইছো। ভিডিওটো কেনেদৰে জন্মৰ পৰা 10 দিনলৈ বটাচৰাই পোৱালি যতন লওঁ তাকে দেখাবলৈ চেষ্টা কৰিছো। যদি আপোনালোকে কৰিব বিচাৰে তেন্তে ভিডিওটো চাওঁ আহক। এয়া মোৰ ইনকিউবেটৰ এইটো প্ৰায় 1 ইয়াৰ পাৰ হৈ গ'ল। মই ঘৰতে বনাই লৈছোঁ। বৰ্তমান ভালে চলি আছে। 1 ইয়াৰ হৈ যদি একো অসুবিধা তেনেকৈ পোৱা নাই। আৰু এয়া চাওক এদিনৰ বটাচৰাই পোৱালি যিহেতু এদিন হৈ গৈছে ইহঁতে খাব পৰা হৈছে। তো ইহঁতক ইয়াৰ পৰা বেলেগ এটা জেগালৈ লৈ যোৱা হ'ব আৰু ইহঁতক প্ৰায় 10-12 দিন ব্ৰডিং কৰিব লাগিব। সৰু অৱস্থাত অলপ গৰম প্ৰয়োজন কাৰণে ইহঁতক ব্ৰডিং কৰাটো প্ৰয়োজন হয়। পোৱালিবোৰক খুৱাবলৈ আগতে ইহঁতক খোৱাৰ যোগাৰ কৰি ল'ব লাগিব। এয়া দেখিছে এইখিনি স্প্ৰেডাৰ ফিট হয়, অলপ ডাঙৰ থাকে। চ' মই মিহি কৰিবলৈ মিক্সি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি স্প্ৰেডাৰ ফিট ব্যৱহাৰ কৰে তেন্তে মিহি কৰি ল'ব। যিহেতু বটাচৰাই পোৱালিবোৰ বহুত সৰু থাকে, ডাঙৰ খাব নোৱাৰে, ইহঁতে মিহি কৰি দিলে ইহঁতে খাবলৈ সুবিধা হয়। সেইকাৰণে মিহি কৰি লোৱাটো ভাল বুলি ভাবোঁ। এয়া মই প্ৰথম কেইদিন এনেকৈ থওঁ, আপোনালোকেও থ'ব পাৰে। মুঠতে ইহঁতে সৰুতে সীমিত গৰমৰ প্ৰয়োজন হয়, যেনেকৈ হ'লেও গৰমটো দি থ'ব লাগিব। এয়া কমকৈ আছে কাৰণে এনেকৈ থৈছোঁ। যদি বেছি পোৱালি হয় তেন্তে জেগাটো ডাঙৰ কৰিব লাগিব। মই এনেকৈ 4-5 দিনমানলৈ থওঁ। আপোনালোকে প্ৰথমে ইহঁতক খুৱাবলৈ পিচেল আৰু ফিড বুলি কয়, সেয়া ইহঁতক খুৱাব পাৰে। সেয়া আগৰ পৰাই মিহি থাকে, নহ'লে মোৰ দৰে ষ্টাৰ্টাৰটো মিহি কৰি খুৱাব পাৰে। মই এনেকৈ 14 দিনমানলৈ ইহঁতক মিহি কৰি দানাটো দিওঁ। আৰু পানীটো মই প্ৰথম 3 দিন ভিটামিন আৰু নেক্সট 3 দিন কেলচিয়াম দিওঁ। বাকী নৰ্মেল পানী দিওঁ আৰু মাজে মাজে বেলেগ মেডিচিন দিওঁ। তো আপোনালোকে চাব। এয়া 5-6 দিন হৈ গ'ল। লগতে কুকুৰা পোৱালিও কেইটামান আছে, লোকেল হয়। আৰু কলাকেইটা দেখিছে সেইকেইটা কাডাকনাথ পোৱালি হয়, যোনটো আমি কলা কুকুৰা বুলি কওঁ। আৰু জেগাটো সৰু হৈ গৈছে, তো ইয়াক বহল জেগাৰ প্ৰয়োজন হ'ব। চাওক এয়া এনেকৈ থৈছোঁ। আপোনালোকে প্ৰথমৰ পৰা এনেকৈ থ'ব পাৰে, যিটো সুবিধা হয় তেনেকৈ থ'ব। পোৱালিবোৰ ডাঙৰ হৈ গ'লে জেগাডোখৰ অলপ ডাঙৰ কৰি দিব। মই 4-5 দিনমান থোৱাৰ পিছত এইবোৰ আঁতৰাই দিম। আৰু যদি ঠাণ্ডা বেছি পৰে তেতিয়া অলপ লাইট দিব লাগিব, নহ'লে ইমানো প্ৰয়োজন নাই।
তো এয়াই আছিল মই এনেকৈ ব্ৰডিং কৰোঁ। আপোনালোকে যদি বিচাৰে পুহিব তেনেকৈ প্ৰথম 12 দিনমান থ'ব পাৰে। যদি কিবা জানিবলগীয়া থাকে কমেণ্ট কৰি জনাব। ধন্যবাদ।